এভৰিৱান কি খবৰ তোমালোকৰ সুখৰ দুখৰ মাজেৰে ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হ'ল বৰ বুলি সেইকাৰণে আমাৰ সহায় দিছে আৰু সেইকাৰণে এটা ব্লগ বনালোঁ যদি ব্লগটো তোমালোকে চাই ভাল পোৱা লাইক কৰিবা কমেণ্ট কৰিবা যদি চেনেলটো পোনপ্ৰথমভাৱে ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তেতিয়াহ'লে আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ আজি হ'ল বৰ বুলি সেইকাৰণে বোলে কিবা গছ ৰুব লাগে সেইকাৰণে আমিও লৈছোঁ কলপুলি দুটা ব্লগ দেখুৱাইছোঁ কোন দুটা এইপিনে ধুনীয়াকৈ দুটা কলপুলি ৰুই দিছোঁ এটা এইটো আৰু এটা এইটো ব'লক আজি কি কওঁ চব দেখুৱাই যাম ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক ধুনীয়াকৈ মই গা পাটো ধুই ল'ম ধুই পেলাই ধুনীয়াকৈ মণ্ডপলৈ যাম দেৱী আজি আৰু মোৰ আকৌ চাওকচোন মিনিটোলৈ হাই বুলি দে হাই হাই দেই হাই গাইস আৰু গাইছ গাটো ধুই লওঁ ধুই পেলাই একদম মণ্ডপত লগ পাম আৰু ফাইনেলি আহি পালোহি পূজা মণ্ডপ চাই লওক আৰু গৈ আছোঁ দেৱী দেখুৱাইছোঁ আৰু এয়া দেৱী চাই লওক আৰু মণ্ডপটো এটা চিনেমেটিক চিন চাই লওক গাইছ ফাইনেলি আহি ঘৰ পালোহি বেছি ব্লগ মানে বনোৱা নহ'লে আৰু সেইকাৰণে দিছোঁ আৰু যদি ভিডিঅ'টো অকণো হ'লেও চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেল যদি পোনপ্ৰথমভাৱে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু আহি ঘৰ পালোহি একো মানে ভিডিঅ' ভালকৈ নহ'লে আকৌ কাইলৈ অকণ ট্ৰাই কৰিম ভালকৈ দিবলৈ যদি ভালকৈ নহ'লে বেছি কামত ব্যস্ত থাকিলোঁ